সন্মানীয় ছাৰ বাইদেউসকল ইংটেবলে স্বাগতম জনাইছোঁ। এটি বিশেষ খবৰ দিবলৈ ওলাইছোঁ। ইতিমধ্যে শিক্ষা হেতুক লৈ শিক্ষকসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বিশৃংখলা সৃষ্টি হৈছে। ইতিমধ্যে শিক্ষা সংসদৰ শিক্ষা সচিবৰ তৰফৰ পৰা যি এটি নিৰ্দেশনা প্ৰদান কৰা হৈছে, ইন টাইম আউট টাইম ৰেকৰ্ড কৰিব লাগিব শিক্ষা হেতু এপৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলে। সেই সম্পৰ্কে ইতিমধ্যে কৰ্মচাৰীসকলৰ তৰফৰ পৰা প্ৰতিবাদ জনোৱা হৈছে আৰু এই বিষয়ে গুৰুত্বপূৰ্ণ এক বাতৰি প্ৰকাশ কৰা হৈছে এখন বাতৰি কাকতত। সেই বাতৰি কাকতৰ টুকুৰাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি এই ভিডিঅ'টো লৈ আহিছোঁ। শেষলৈকে ভিডিঅ'টো চাব। যদিহে ইংটেব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত দেখা পাইছে শিক্ষা সচিবৰ সেৱাবিধি সম্পৰ্কীয় নীতিত ক্ষুব্ধ ৰাজ্যৰ শিক্ষক সমাজ। শিক্ষা হেতুক নক্সাত শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ। শিক্ষা হেতুক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰাই বুমেৰাং কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কৌৰে দিয়া এক অদ্ভুত নিৰ্দেশনাই শিক্ষকসকলক বিভ্ৰান্তিত পেলাইছে। এগৰাকী IAS বিষয়াই সেৱাবিধিৰ সকলো নীতি নিয়ম কেৱল শিক্ষকৰ ক্ষেত্ৰতে প্ৰযোজ্য কৰিবলৈ দিয়া নিৰ্দেশনাই বিষয়াগৰাকীৰ চূড়ান্ত মৈমতালি অথবা কাৰোবাৰ অন্তৰ্নিহিত স্বাৰ্থ সুৰক্ষিত শ্ৰুতলিপিও প্ৰতিফলিত কৰা যেন বুলি শিক্ষকসকলে সন্দেহ কৰিছে। নিৰ্দেশনাটোত কোৱা হৈছে যে বিদ্যালয়ত উপস্থিত হওঁতে যদি 15 মিনিট পলম হয় অথবা যদি 15 মিনিট আগতেই বিদ্যালয় এৰে তেনে ক্ষেত্ৰত শিক্ষকৰ এটা দিন নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। নিয়ম অনুসৰি বিভাগীয় নিৰ্দেশনাসমূহ ভাৰতীয় সেৱাবিধিৰ ভিত্তিমতেই জাৰি কৰা হয়, কিন্তু 15 মিনিট পলম হ'লেই এটা দিনৰ নৈমিত্তিক ছুটি কৰ্তনৰ বিষয়টো সেৱাবিধিৰ কোনটো দফা অনুসৰি শেহতীয়া নিৰ্দেশনাটো জাৰি কৰা হ'ল তাক লৈও শিক্ষক আৰু সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে। যদি সেৱাবিধি অনুসৰি 15 মিনিট পলম হ'লেই নৈমিত্তিক ছুটি কৰ্তন কৰা হ'ব পাৰে, তেন্তে এই নিয়ম একমাত্ৰ শিক্ষকসকলৰ ক্ষেত্ৰতে প্ৰযোজ্য কিয়? চৰকাৰৰ শিক্ষা বিভাগৰ এনে বৈষম্যমূলক নীতিৰ বিৰুদ্ধে শিক্ষকসকল স্বাভাৱিকতেই বিতুষ্ট হৈ পৰিছে। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনিয়মীয়া উপস্থিতি, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱা, গুণগত শিক্ষা দিব নোৱাৰা, বিদ্যালয় বন্ধ কৰা, ফলাফল নিম্নগামী হোৱা আদি নেতিবাচক দিশৰ বাবে প্ৰকৃততে কোন দায়ী সেয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিবগৰাকীয়ে শিক্ষা হেতু এপত শিক্ষকৰ উপস্থিতি আৰু প্ৰস্থানৰ সময় বাধ্যতামূলক কৰি দিয়া নিৰ্দেশনাক সমগ্ৰ শিক্ষাৰ জিলা পৰ্যায়ৰ বিষয়াসকলে তৎকালীনভাৱে বলবৎ হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব বিচৰাত শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ওম প্ৰকাশে বিগত 22 মাৰ্চত এক নিৰ্দেশনা দিয়ে যে সমগ্ৰ শিক্ষাৰ অধীনত সকলো বিষয়া কৰ্মচাৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে উপস্থিতি দিব লাগিব। এই নিৰ্দেশনাই স্পষ্ট কৰে যে শিক্ষা হেতু কেৱল শিক্ষক-শিক্ষয়িত্ৰীৰ বাবেই নহয়, সমগ্ৰ শিক্ষাৰ অধীনত থকা সকলো কৰ্মচাৰীৰ বাবেই প্ৰযোজ্য। কিন্তু এক অজ্ঞাত কাৰণত সমগ্ৰ শিক্ষাৰ অধীনত নিয়োজিত হৈ থকা জিলাৰ পৰা খণ্ড কাৰ্যালয় পৰ্যন্ত সকলো কৰ্মচাৰীয়ে শিক্ষা হেতুক বুমেৰাং কৰি কেৱল শিক্ষকসকলক এই শিক্ষা হেতুৰ অধীনত ৰাখি মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। চলিত শিক্ষাবৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ দিয়া উক্ত নিৰ্দেশনাক শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰা মানি নচলাত শিক্ষা হেতুৰ নামত শিক্ষকসকলক এক নিৰ্যাতন চলোৱা বুলিহে একাংশ শিক্ষকে অভিযোগ উত্থাপন কৰে। শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰাই বুমেৰাং হৈ পৰা শিক্ষা হেতু প্ৰৱৰ্তনৰ ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ'ব।